Hello guys, welcome to my YouTube channel. আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব। আজি মই কৰিম মিছো হল আৰু লগতে আনবক্সিং। ভাবিলোঁ যে ভিডিঅ' কৰি লওঁ আৰু আপোনালোককো দেখাওঁ কি অৰ্ডাৰ কৰিছিলোঁ। এতিয়া আমি আনবক্সিং কৰি লওঁ প্ৰথমে। অ'কে, লেটছ ষ্টাৰ্ট। এইটোকে খুলি চাওঁ। প্ৰথম এইটোকে খুলি চাওঁ কি আছে। মই নিজেও নাজানো কি আছে, চোৱাই এতিয়া খুলিলেহে গম পাম। কিনো আছে খোলা নহয় নেকি? এইটো লিখা আছে মানে চোৱাই নাই। এইটো ফটো ফ্ৰেম দিছোঁ মই এতিয়া পেকেজিং ধুনীয়া বাৰু। $382 ছটা ফটো ফ্ৰেম। মোৰ এতিয়া এই বিয়াৰ ফটোবোৰ ৱাছ কৰি ইয়াত থ'ব লাগিব। এটা খুলি চাই লওঁ, দেখুৱাই দিওঁ আপোনালোকক। বেয়া নহয়, মই ব্লেকত লৈছিলোঁ, ব্লেক বৰ্ডাৰ। উডেন বুলি লিখা আছিলে কিন্তু এইটো উডেন নহয়, প্লাষ্টিক টাইপ নাজানো কি। পিছফালে এনেকুৱা এইফালে হুক আছে, এইফালে হুক আছে, ধুনীয়া। যেতিয়া মই ৰুম ডেকৰ ভিডিঅ' বনাম তেতিয়া আপোনালোকক দেখাম কি ফটো ৱাছ কৰিলোঁ। আৰু ইয়াত এইটো কিন্তু ভাল হয় আৰু $381 ৰুপিছত ধুনীয়া বস্তু। আৰু ইয়াৰ চাইজটো A4 চাইজ। চাইডত থৈ দিওঁ। নেক্সট এইটো মই পেকেটটো দেখি গম পাইছোঁ। মই আৰ্টিফিচিয়েল ফ্লাৱাৰ কেইটামান দিছিলোঁ, সেইটোৱে হয়। চাওঁ তেতিয়াহ'লে। এইটো কিন্তু মোৰ দেখি ভাল লাগিলে, পূৰা সেই চেৰী ব্লজমৰ নিচিনা লাগিলে, সেইকাৰণে মই অৰ্ডাৰ দি দিলোঁ। এয়া দুটা দিলোঁ। এটা ষ্টিকত $189 ৰুপিজকৈ লৈছে। এইটো মই দুটা দিছিলোঁ ষ্টিক। ৱাও, ধুনীয়া। আই এম লাভিং ইট। কোৱালিটি ইমান বেয়া নহয়, ভালেই হয়, আপোনালোকে চাব পাৰে। পূৰা চেৰী ব্লজম আৰু কি বুলি কয়, চাকুৰা নিচিনা লাগিছে। ধুনীয়া লাগিছে। এইখিনি সজাম মই এতিয়া। এইটো তেতিয়াহ'লে থৈ দিওঁ। তাৰপিছত নেক্সট আৰু দিছিলোঁ মই আৰ্টিফিচিয়েল ফ্লাৱাৰ। এই ষ্টিককেইডাল ওলাই আছে, সেইটো চাই লওঁ। ফুলৰ নামটো নাজানো দেই, কিন্তু এইটো ধুনীয়া লাগিলে সেইকাৰণে অৰ্ডাৰ দি দিলোঁ। ইয়াৰ 5টা ষ্টিক আছে আৰু 5টা ষ্টিকৰ প্ৰাইচ হ'ল $281 ৰুপিজ। আৰু $281 ৰুপিজত এইটো বৰ ধুনীয়া বস্তু পালোঁ দেই। কোৱালিটি বৰ এটা বেয়াও নহয় আৰু বৰ এটা ভালো নহয়, খালি এইটো প্ৰাইচত অ'কে আৰু। এইবোৰ মই কেনেকৈ সজাওঁ আপোনালোকক পিছত দেখাম যেতিয়া মই ভিডিঅ' বনাম। ভাল লাগিছে। এইটো থৈ দিওঁ তেতিয়াহ'লে। ইয়াৰ প্ৰাইচটো ক'লোঁ নহয় $281 ৰুপিজ।
5ডাল দিব আপোনালোকক এনেকৈ 5ডাল আছে তেতিয়াহ'লে থৈ দিওঁ আৰু নেক্সট এইখিনি চুইখিনি লাগিছে ইমান সৰু কিন্তু পিকচাৰত ইমান ডাঙৰ দেখিছে মানে আৰ্টিফিচিয়েল ফ্লাৱাৰে হয় খালি পটটো দেখিছেনে ইমান বোকা হৈ গ'ল এইটো মোৰ লগত এইটো খুলি চাওঁ তথাপিও কেনেকুৱা লাগে কিউট হয় ধুনীয়াই লাগিছে কিন্তু বেছি সৰু হৈ গ'ল মোৰ হাতত আহি গ'ল মোৰ হাতটোতকৈ সৰু ইয়াৰ প্ৰাইচটো এইটো প্ৰাইচ 281 লৈছিলে আৰু এইকেইটা আছিলে 291 চৰি 10 টকা এটা ইফাল ইফাল হৈ গ'ল এইটো 291 আৰু এইকেইটাহে 281 লৈছে তিনিটা আছে মানে চাকলেণ্ড হয় এইকেইটা চাকলেণ্ড আৰ্টিফিচিয়েল হয় কিন্তু ধুনীয়া লাগিছে দেই সঁচা সঁচা নিচিনাই লাগিছে তিনিটা টাইপৰ চাকলেণ্ড এইকেইটা কেনেকৈ সজাম দেখাম বাৰু ভাল লাগিছে খালি বেছি সৰু অকণমান ডাঙৰ হ'ব লাগিছিলে এইকেইটা খালি ইমানটো প্ৰাইজত ঠিকে বুলি ক'ব পাৰি চাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইকেইটা সঁচাকৈ সজাবলৈ ধুনীয়া লাগিব সজালে কিন্তু পৰি গৈছে এনেকৈ পুৰা ফিক্সড আছে দেখিছেনে ধুনীয়া থৈ দিওঁ এইটো ইমান পৰিছে নেক্সট এইটো মই দিছিলোঁ মিৰৰ ষ্টিকাৰ এইটো খুব ট্ৰেণ্ডত আছে বাৰু বহুতে লগাই ময়ো সেইকাৰণে দি দিলোঁ মানে অকণমান বেয়া ৱাল এডোখৰ আছে তাত দিম বুলি ভাবিলোঁ তাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ খুলি চাওঁ এতিয়া খোলাই নাই আৰু এটা পেকেটত এইটো হেক্সাগন ৱাল ষ্টিকাৰ হেক্সাগন শ্বেপত লৈছোঁ আৰু এইটো মই চিলভাৰত লৈছোঁ গ'ল্ডতো আছিলে আপোনালোকে গ'ল্ডতো ল'ব পাৰিব মই কিন্তু চিলভাৰত ল'লোঁ আৰু হাউ টু ইনষ্টলৰ এটা গাইড এখন দিছে আপোনালোকে বেলেগ বেলেগ শ্বেপৰো পাব এইফালে বাটাৰফ্লাই কিবা কিবি ওলাব আছে কিন্তু মই এইটো হেক্সাগন শ্বেপত দিছোঁ ইয়াত মানে এটা ষ্টিকাৰ টাইপ আছে এইটো পিল কৰিলে ধুনীয়া লাগিব লগা যেতিয়া লগাম আপোনালোকক দেখাম আৰু ইয়াৰ প্ৰাইচটো হ'ল 218 ৰুপিজ 218 টকা লৈছে থৈ দিওঁ আৰু লাষ্ট প্ৰডাক্টটো হ'ল এইটো বহুত ট্ৰেণ্ডত আছে মানে কমন বুলিও ক'ব পাৰি কি হয় আপোনালোকে চাওক উল্টাকৈ খুলিছোঁ অকণমান ডাঙৰ হ'ব ইয়াত কেমেৰাত অকণমান ডাঙৰ নিচিনাই লাগিছে চাগে কিন্তু বহুত সৰু হয় তিনিটা আছে হয় আৰু এইকেইটা লৈছে 484 ৰুপিজ তিনিটা ডোনাট ভাছ বুলি কয় ফ্লাৱাৰ ভাছ বহুত ট্ৰেণ্ডত আছে কিন্তু বহুত ভিডিঅ' দেখিছোঁ মানে মই বহুতে এইটো অৰ্ডাৰ কৰে আৰু বহুত ধুনীয়াকৈ এনেকৈ সজাই মেলি থৈ দিয়ে ময়ো এনেকৈ সজাম আৰু এইকেইটা ভাল লাগিছে কিন্তু
দিলে ভাগি যাব। ৱাও, দেখিবলৈ বহুত হেভিও আছে, ৱেইট আছে, চেৰামিক হয় যে সেইটো কাৰণে অলপ ৱেইটো আছে, খালি অকণমান ডাঙৰ হ'ব লাগিছিলে। হ'ব, একো নাই, কাম চলাই দিম। এই দনাটো অথনি হেৰিকেইটা ইয়াত সজাই দিম। ধুনীয়া লাগিছে ন? এইকেইটা সেইকাৰণে দিছিলোঁ, ফুলকেইটা, কিন্তু ভাল লাগিছে ন? আৰু সেয়াই আছিল মোৰ আজিৰ ভিডিঅ'। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু চব প্ৰডাক্টৰ লিংকবোৰ মই ডেছক্ৰিপশ্যনত দি দিম। আৰু যদি এনেকুৱা ভিডিঅ' আৰু লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই গাইজ, লাভ ইউ।